তো বন্ধুসকল আপোনালোকক স্বাগতম জনাইছো এছএম মিডিয়াত অন্য এক ভিডিঅ'লৈ। তো বন্ধুসকল আজিৰ ভিডিঅ'টো হৈছে বেঞ্চাৰ স্কুলবিলাক চৰকাৰে লৈ আছে কেনেকৈ ল'ব কেইটা স্কুল ল'ব তাৰ বিষয়ে আলোচনা কৰিম। তো বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্লিজ বন্ধুসকল যদি আমাৰ চেনেলত নতুন হৈ থাকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো ক্লিক কৰি দিব আৰু যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে এটা লাইক কৰি দিব। তো বন্ধুসকল দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল আজিৰ ভিডিঅ'টো আমি অসমীয়া খবৰত পোৱা যায় যে মাধ্যমিকৰ 2812 শিক্ষক কলেজৰ 931 অধ্যাপকৰ পদ পদকীকৰণ কৰা হ'ব বুলি জনায়। যদিও বেঞ্চাৰ স্কুলবিলাক চৰকাৰে ল'ব কিন্তু কোনবিলাক স্কুল চৰকাৰে ল'ব আৰু কেনেকৈ ল'ব তাৰ বিষয়ে যিহেতু আমি আলোচনা কৰিব আহিছোঁ তাৰ ভিতৰত প্ৰথম অৱস্থাত কেইটা স্কুল চৰকাৰে ল'ব। স্ক্ৰীনত আপোনালোকে নিশ্চয় চাইছে মাধ্যমিকৰ 2812 শিক্ষক কলেজৰ 931 অধ্যাপকৰ পদ পদকীকৰণ কৰা হৈছে। আনুষ্ঠানিকভাৱে ঘোষণা কৰে ৰাজ্য চৰকাৰে শিক্ষা বিভাগে জাৰি কৰা নিৰ্দেশ অনুসৰি মাধ্যমিক শিক্ষা বিভাগে প্ৰথম পৰ্যায়ত 355খন নতুন মাধ্যমিক বিদ্যালয়ৰ বিপৰীতে 2812টা শিক্ষক টিউচনৰ পদ পদকীকৰণ কৰাৰ বাবে অনুমোদন লাভ কৰিছে। সেইদৰে উচ্চ শিক্ষা বিভাগে 931টা অধ্যক্ষ সহকাৰী অধ্যাপক টিউচনৰ পদ পদকীকৰণ কৰাৰ বাবে অনুমোদন লাভ কৰিছে। ইয়াৰে 241টা পদ নতুনকৈ স্থাপন কৰা 27খন মহাবিদ্যালয় আৰু 690টা অতিৰিক্ত পদ পূৰ্বৰ প্ৰদেশীকৃত মহাবিদ্যালয়ৰ। ইয়াৰ উপৰিও উল্লেখযোগ্য যে শিক্ষা বিভাগে আজি আনুষ্ঠানিক নিৰ্দেশযোগ্য উক্ত শিক্ষা অনুষ্ঠানৰ শিক্ষক কৰ্মচাৰীৰ পদসমূহ। তো গাইজ এই শিক্ষা অনুষ্ঠানবিলাক ল'ব কেতিয়া সেই বিষয়ে আমি নিশ্চয় আপোনালোকক জনাম। এই বিষয়টো হৈছে 2021 চনৰ 1 জানুৱাৰীৰ পৰাহে প্ৰয়োজন হ'ব আৰু শিক্ষা বিভাগ অহা 20 আগষ্টৰ পূৰ্বে প্ৰদেশীকৰণ চূড়ান্ত অনুমোদন জনাব। বন্ধুসকল ইমানতে আমাৰ ভিডিঅ' সম্পূৰ্ণ হোৱা নাই। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা কথা কৈছে আজিৰ নিউজত এই কথাষাৰ মই উত্থাপন কৰিবলৈ চেষ্টা কৰিম যাতে আপোনালোকে সহকাৰে চাব পাৰে। তো বলক আমি এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কৈছে উচ্চতৰ মাধ্যমিক শিক্ষা 3743টা শিক্ষকৰ পদ পদকীকৰণ কৰা হ'ব বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কয়। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু কয় যে মাধ্যমিক শিক্ষা বিভাগত প্ৰথম অৱস্থাত 355টা শিক্ষা অনুষ্ঠান চৰকাৰে ল'ব বুলি ঘোষণা কৰিছে। ইমানতে শেষ নহয়, হয়তো মনত বহুত ভাল লাগিছে, আপোনালোকৰ নিশ্চয় ভাল লাগিব। তো গাইজ এতিয়া আমাৰ মনত আনন্দ আহিছে, আপোনালোকৰ নিশ্চয় আনন্দ আহিছে যে কিছুমান বেঞ্চাৰ স্কুল এতিয়ালৈকে চৰকাৰী হোৱা নাই। আজি প্ৰায় 30 বছৰ ধৰি বেকাৰ কৰি আছে। কিছুমান নিজৰ বয়স পাৰ কৰি দিলে কিন্তু বেঞ্চাৰ স্কুল চৰকাৰে লোৱা নাই। কিন্তু যদি 2020ত আমাৰ এটা অপশ্যন আহিছে ইয়াৰ মাজতে যদি বেঞ্চাৰ স্কুলবিলাক চৰকাৰে লয় তো সকলোৰে ভাল। কিছুমান নিজৰ টিচাৰসকলে বহুত পৰিশ্ৰমৰ ফলত আজি এই শিক্ষাদানটো পাব বুলি আশা ৰাখিছোঁ। তো বলক ইয়াৰ বিষয়ে আৰু এটা কথা ক'ম যে প্ৰাইভেট স্কুলৰ বিষয়ে 2 আষাৰ কথা ক'বলৈ আমি সন্মুখত গৈ আছোঁ। তো বলক ভিডিঅ'টো আগলৈ চাওঁ। যদিও বেঞ্চাৰ স্কুলবিলাক চৰকাৰী হৈছে বহুতেই ভাল লাগিছে কিন্তু এটা বেয়া খবৰ আহি আছে সন্মুখত যে প্ৰাইভেট স্কুলৰ 25% ৰেহাই দিব লাগিব 2021ৰ পৰা। তো এই সিদ্ধান্ত কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই কথাষাৰ কিমান যুক্তিপূৰ্ণ তাৰ বিষয়ে আমি স্ক্ৰীনত যাওঁ আৰু স্ক্ৰীনত চাওঁ কথাষাৰ কিমান যুক্তিপূৰ্ণ আৰু কিমান সত্য। তো বন্ধুসকল আমি স্ক্ৰীনত চাব পৰাটো এটা নিউজ অসমীয়া খবৰত। তো শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ ব্যক্তিগত বিদ্যালয়ত 25% মাচুল ৰেহাইৰ নিৰ্দেশ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তো বন্ধুসকল আমি ইমানতে ভিডিঅ'টো সমাপ্ত কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে প্লিজ এটা লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো বন্ধুসকল আন এদিন আহিম আন এটা অন্য ভিডিঅ'লৈ। তো বন্ধুসকল ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট বক্সত জনাব। ধন্যবাদ।